হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। চ' বন্ধুসকল, আজি ৰাতিপুৱা 9:30 বজাত ঘোষণা কৰিব এইচএছ পৰীক্ষাৰ ফলাফল। চ' বন্ধুসকল, কেইটা ৱেবছাইটত ফলাফল ঘোষণা হ'ব সেইবাবে চাই থাকিব এই ভিডিঅ'টো। Please subscribe to my channel, hit the bell icon and never miss an update. চ' বন্ধুসকল, এইবাৰ এইচএছ পৰীক্ষাত অৱতীৰ্ণ হৈছে 2,55,240 গৰাকী আৰু আজি পৰীক্ষা ফলাফল ঘোষণা কৰিব 18টাকৈ ৱেবছাইটত। চ' বন্ধুসকল, বিজ্ঞান শাখাত 38,095 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে, কলা শাখাত 1,99,022 গৰাকী আৰু বাণিজ্য শাখাত 18,123 গৰাকী। চ' বন্ধুসকল, এইকেইটা ৱেবছাইটত আজি এইচএছৰ পৰীক্ষা ঘোষণা কৰিব। চ' বন্ধুসকল, আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা ৱেবছাইট কেইটা জানিব পাৰিছে আৰু ইয়াৰ পৰা আপোনালোকে ৱেবছাইট কেইটা জানি লৈ আপোনালোকে গুগল ক্ৰমত গৈ আপোনালোকৰ ৰিজাল্টটো চাৰ্চ কৰি লওক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে।